নমস্কাৰ মই আছোঁ এতিয়া বৰ্তমান সেৱাৰ মেইন পৰ্টেলত ওকে এই পৰ্টেলত বৰ্তমান আপোনালোকে দেখা পাইছে ইয়াতে আপোনালোকে এপ্লিকেশ্যন আৰু পাছৱৰ্ড যদি আপোনালোকে বহুৱাই তেনেহ'লে আপোনালোকৰ নিজৰ এডমিট কাৰ্ডসমূহ লাভ কৰিব এতিয়া মেইন কথাটো হ'ল যে বহুতো কেণ্ডিডেটে নিজৰ পাছৱৰ্ড আৰু এপ্লিকেশ্যন নাম্বাৰ সঠিককৈ বহুৱাৰ পিছতো তেখেতসকলে এডমিট কাৰ্ড কিয় লাভ কৰা নাই কি ভুল হৈছে তেখেতসকলৰ নে তেখেতসকলে এক্সাম দিব নোৱাৰিব গতিকে লাখ লাখ পৰীক্ষাৰ্থীৰ মনত এনেকুৱা ধৰণৰ শংকা নিশ্চয়কৈ আছে তাৰ কাৰণে আপোনালোক সকলোকে আমি স্বাগতম জনাইছোঁ আনক্লিক লাইভ চেনেললৈ যদিহে আপোনালোকে আমাৰ চেনেলত আজি প্ৰথম বা নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব ওকে চ' আনক্লিক লাইভ আপোনালোকৰ প্ৰতিটো জীৱনৰ সৰু ডাঙৰ কথাৰ লগত আপোনালোকৰ জড়িত থাকিব এই চেনেলটোত গতিকে যিসকলে বিশ্বাসী বন্ধু চেনেলটো চাইছে তেওঁলোকে আনক্লিক লাইভ চেনেলটো চাবলৈ নাপাহৰিব তো মেইন কথাটো হ'ল যে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কিয় কৰিব পৰা নাই আপোনালোকে নিজৰ এডমিট কাৰ্ডখন চেক কৰিব যে আপোনালোকৰ এপ্লিকেশ্যন পাছৱৰ্ড আৰু আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ ঠিক আছে নে নাই যদি আপোনালোকৰ এপ্লিকেশ্যন পাছৱৰ্ড আৰু এপ্লিকেশ্যন নাম্বাৰ এটাও যদি সংখ্যা ভুল হৈ থাকে তেনেহ'লে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ এডমিট কাৰ্ডখন আপোনালোকৰ নাহিব ইয়াতে চাওক আপোনালোকে যদি এপ্লিকেশ্যন নাম্বাৰ আৰু এডমিট কাৰ্ডৰ পাছৱৰ্ডটো পাহৰিছে তেনেহ'লে কি কৰিব ইন কেছ আপোনালোকৰ যদি মোবাইল নম্বৰ হেৰুৱাই যায় তেতিয়া আপোনালোকৰ অপশ্যন বেলেগ হ'ব যদি মোবাইল নাম্বাৰ থাকে তেনেহ'লে আপোনালোকে ইয়াতে মোবাইল নাম্বাৰ আৰু ইয়াতে ডেট অফ বাৰ্থ তলত ডেট অফ বাৰ্থ দি কেনে আপোনালোকে ছাবমিট কৰি দিব ছাবমিট কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা মেছেজ যাব আৰু সেই মেছেজটোত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড গুচি যাব এইখিনি হয়তো আপোনালোকে গমেই পাইছে ওকে তাৰপিছত আহিছোঁ নেক্সট প্ৰচেছ যদি আপোনালোকৰ এপ্লিকেশ্যন আৰু পাছৱৰ্ড নাম্বাৰ ঠিককৈ মোবাইলত গৈছে তেনেহ'লে আপোনালোকৰ এক্সামৰ কাৰণে এডমিট কাৰ্ড আহিছে সেইটো মনত ৰাখিব এতিয়া আপোনালোকে যেতিয়া এপ্লাই কৰিছিল তেতিয়া আপুনি কোনখন পেপাৰৰ কাৰণে এপ্লাই কৰিছিল সেইটো চাই ল'ব যদি আপুনি গোটেইকেইখন পেপাৰতে টিক চিন দিছিল এপ্লাই কৰোঁতে তেনেহ'লে আপোনালোকে গোটেইকেইটা পৰীক্ষা দিব পাৰিব ওকে এতিয়া পেপাৰ 3 যিসকলে এপ্লাই কৰিছিল অনলি তেওঁলোকে পেপাৰ 3 এডমিট কাৰ্ড পালে কিন্তু গ্ৰেজুৱেশ্যনত যিসকলে এপ্লাই কৰিছিল কিন্তু পেপাৰ 3 এপ্লাই নকৰিলে তেওঁলোকৰ এডমিট কাৰ্ড অহা নাই আৰু বহুতো ল'ৰা ছোৱালীয়ে কি হৈ আছে যে গেট 4ত এপ্লাই কৰা ল'ৰা ছোৱালীয়েও নিজৰ এডমিট কাৰ্ড উলিয়াবলৈ ট্ৰাই কৰি আছে বা গ্ৰেজুৱেশ্যনত এপ্লাই কৰা ল'ৰা ছোৱালীয়েও নিজৰ এডমিট কাৰ্ড উলিয়াবলৈ ট্ৰাই কৰি আছে কিন্তু তেওঁলোকৰ এডমিট কাৰ্ড এতিয়ালৈকে মুকলি কৰি দিয়া নাই আপোনালোকে এডমিট কাৰ্ড আপোনালোকৰ এক্সামৰ আগত এক্সাম যিটো ডেট দিছে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ এক্সাম হ'ব আপোনাৰ 29 তাৰিখে তাৰ আগত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু গেট 4 হ'ব আপোনাৰ অক্টোবৰত তাৰ আগত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব নোৱাৰে কিন্তু যিসকলে গেট 3ত এপ্লাই কৰিছিল গেট 3ত অনলি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ বা হায়াৰ ছেকেণ্ডেৰী লেভেলটো ঠিক কৰিছিল তেওঁলোকৰ এডমিট কাৰ্ড আহিছে তেওঁলোকে এডমিট কাৰ্ড নিশ্চয়কৈ ডাউনলোড কৰিব পাৰিব আৰু বহুতৰে ডাউনলোড হৈ আছে কিন্তু ইন কেছ আপোনাৰ যদি এডমিট কাৰ্ডখন ডাউনলোড হোৱা নাই তেনেহ'লে আপোনালোকে হয়তো এটা ভুল কৰি থৈ দিছে ডাঙৰ ভুলটো কি যে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট দিয়া নাই মই বাৰে বাৰে আপোনালোকক বিশ্বাসী বন্ধু চেনেলত কৈ দিছিলোঁ যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপডেট দিয়াটো কিমান জৰুৰী কিমান ইম্পৰ্টেণ্ট হয়নে গতিকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন যদি আপডেট দিয়া নাই তেনেহ'লে আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব অসুবিধা পাইছে গতিকে এডমিট কাৰ্ডখন যদি আপুনি ডাউনলোড কৰিব পৰা নাই আপোনালোকে যদি সঠিক এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো বহুৱাইছে তথাপিও ডাউনলোড কৰিব পৰা নাই তেনেহ'লে আপোনালোকে কি কৰিব আপোনালোকে লগে লগে সেৱাৰ অফিচত আজিয়ে যাওক ওকে গুৱাহাটীত আছে সেৱাৰ অফিচত আজিয়ে যাওক আৰু আপোনালোকে সকলো কথা বিৱৰি কওক আপোনালোকক সেইখিনি হেল্প কৰিব তেওঁলোকে আপোনাক এডমিট কাৰ্ডখন পোৱাত সহায় কৰিব চ' আশা কৰোঁ আপোনালোকে বুজি পাইছে আৰু ইয়াৰ পিছতো যদি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব বিচৰা নাই তেনেহ'লে নালাগে কিন্তু এডমিট কাৰ্ডখন ডাউনলোড কৰিব বিচাৰিছে যে আপোনালোকে এইখিনি কষ্ট কৰিব লাগিব ওকে কাৰণ চবে পইচা কাৰো নাই চবে কষ্ট কৰি আছে হয়নে চাকৰি এটা লাগে গতিকে সকলোৱে চাকৰি পাব লাগিলে কিবা নহয় কিবা এটা কষ্ট কৰিব লাগিব আৰু আপোনাৰ যদি এপ্লিকেশ্যন নাম্বাৰটো আছে পাছৱৰ্ডটো হেৰাইছে তেনেহ'লে একদম ইজি প্ৰচেছ আপুনি ফৰগেট পাছৱৰ্ডটো গৈ কেনে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু ফৰগেট পাছৱৰ্ডটো আপোনালোকে পাব চ' আশা কৰোঁ এইখিনি আপোনালোকে আপডেটটো ভাল লাগিছে কাৰণ এইটো এডিআইৰ পৰা নতুনকৈ আপডেট আহিছে অতি সোনকালে যিসকলে এডমিট কাৰ্ড 15 তাৰিখৰ এক্সাম থকা এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পৰা নাই আপোনালোকে আজি গৈ কিনে সেৱাৰ অফিচত কমপ্লেইন কৰক কিয়নো তেওঁলোকে এটা হেল্পলাইন নাম্বাৰ দিছে তেওঁলোকে হেল্পলাইন নাম্বাৰটো ফোন নুঠায় গতিকে আপোনালোকে এইখিনি কষ্ট কৰক ওকে চ' আজিলৈ মানে নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ আমাৰ বিশ্বাসী বন্ধুত আজি ইম্পৰ্টেণ্ট ক্লাছ আহি আছে ছ'চিয়েল চায়েন্সৰ সেই ক্লাছকেইটা কৰিব বহুত ইম্পৰ্টেণ্ট হয় চ' আমাৰ এইটো চেনেলক ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম